অশ্বত্থামা ভদ্রপতি শৈল নতুন হঠাৎ শাসন বিকট গ্রীষ্ম আৰু আশ্চর্য দুর্মর নিগমে মোৰ দুবাহুৰ শকতি বহু গুণে হ্ৰাস কৰিলে। নহলে মাতিল আৰু দুলা চাইকৈ মাতো পানী যুদ্ধ কৰি পুৰবি কৰে নাই হ'ল ভালেই হ'ল বুলিছা। অন্য এজনা সেনাপতি পাতি যুদ্ধ চবৰ নীতি হ'ল বহি নাথাকি মানুহ দুখন বহি নাথাকিবা বহিবৰ সময় ক'ত মানস ভাবিছো মাত্ৰ ভাবিছো কি শক্তিক বলিয়ান তাণ্ডৱ বাহিনী কি শক্তিক বলিয়ান হৈ ধাৰণ পাৰিছে নাকিব ইয়াৰ শক্তিৰ কথা নাই জানো এক চক্ৰান্তকাৰী কুৎকৌশলীয় কৃষ্ণই অৰ্জুনৰ ৰথৰ আগত বিখণ্ডিত হৈ ভীষ্ম পিতামহক বধ কৰালে আৰু গুৰুজনা সাহিত্য মিছাক অসৎ বাক্য প্ৰয়োগ কৰি গুৰুজনা সাহিত্যক মৃত্যুমুখত পেলালে। বিপদে পালন কৰি পৰীক্ষা কৰিম তন্ত্ৰ শব্দৰে ঘৰে শক্তি কিমান কৰিম কূটনীতি ষড়যন্ত্ৰ ইমান পৃথিৱীতে ৰাখাল পালকে তেওঁ যদি সেনাপতি হৈ পাছত ইফাল সিফাল কৰে তেতিয়া লক্ষ্য চুত হ'ব খানো মই ঠাণ্ডাৰ বেলা মামা এতিয়াও ম্লান নুহে কৰ্মৰ কৰিবা এতিয়াও পুণ্যৱতী শ্যাম বসুন্ধৰা মামা হ'ব পাৰ সুত পুত্ৰ বিশ্বৰ বিশ্ব কিন্তু মিত্ৰ বুলি সখা বুলি দাক সাৱধান দাক লক্ষ লক্ষ কুৰুক্ষেত্ৰ সহস্ৰ পাণ্ডৱ শত শত দৈৱ বিলম্বনে দুৱাৰে ছিঙিব মামা সেই বন্ধুত্বৰ দূৰ সকলো জানো সেই হেতুবাদ আজি সেনাপতি পদে বিভূষিত কৰিব খুজিছো। দুখন প্ৰচাৰ কৰা গুৰু বাহিনী অতি শীঘ্ৰে যুদ্ধ যাত্ৰা কৰিব লাগিব সংগ্ৰে সমাধি সেনাপতি নিজে এইবাৰ যুদ্ধটো যদি আমাৰ বৰকৈ উপলক্ষে অসম্ভৱ এইবাৰ অন্তই অনিবাৰ্য দ্বাৰা অন্য মহাৰাজী যদি হয় সেনাপতি সম্ৰাট কৃষ্ণ অৰ্জুনে প্ৰমাদ কৰিব আৰু এইবাৰ যুদ্ধ পৰিচয় দিম তাক দুহাখন ইমৰ প্ৰতিজ্ঞা দুহাখনৰ ৰক্তপাত সামান্য ৰাজ্যক বধ কৰি তই পাৰ হলি আপোন শক্তি পৰিচয় দিনটো দুহাখন ইমৰ প্ৰতিজ্ঞা দুহাখনৰ ৰক্তপাত মই এটা কথা ভাবিছো এই ভোটকলীয়া কৃষ্ণটোক কেনেবাকৈ হিকলীয়া কৰি পঠাব নোৱাৰিলে তাক হিকলীয়া কৰি পঠাব পাৰিলে পাণ্ডৱৰ বুদ্ধি গুৰুকান জানি থবা অন্যায় সমৰ আৰু নকৰো নাই অন্যায় সমৰ কৰি অভিমন্য কৃষ্ণৰ বাবে শৰীৰ হত্যা তথা সেই হত্যাই শত্ৰুপক্ষৰ শক্তি নাশ কৰিব নোৱাৰিব শক্তি প্ৰদানহে কৰিব মাত্ৰ
অখার শত্রু সবাই শত্রু তলে তলে ন্যায়ের অন্যায় ইহত ধ্বংস করাই আমার কর্তব্য। অন্যায় সমরে করি এই ভারত ভূমি কলঙ্কিত নকরিব। পছন্দ পতাকিরাতা দুঃখে লক্ষ লক্ষ সেনানীর সাথে সন্মুখীন হব ফুটে পঞ্চপাণ্ডবর অন্যায় সমৰত ধ্বংস হব দুর্বল সত্য কথা শৈশৱৰে পৰা উচ্ছেদ আবেল বুলি পঞ্চপাণ্ডৱ কত চেষ্টা কৰি পালো, তথাপি আজিও দেখো পাণ্ডৱ স্থিতিত নিৰ্মাণিল চতুৰ্থী তাইও কিন্তু হলাহলকি আৰু কত মৃত্যু পৰিকল্পনা ৰচনা আচলতে উৰি গল পুরুষত্ব হল সরস্তবে অন্যায় ন্যায় প্রয়োজন অস্থিহীন মহে গঠিত এটিও বর্তমান আজি ধর্ম লাগে, আজি পুণ্য লাগে, আজি সকলো লাগে। অতদিনে ক'ত আছিলা দুৰ্যোধন? ক'ত আছিলা? পাখা খেলত ধৰ্মলৈ মদন নপৰিল, ৰজস্বলা দ্ৰৌপদী ৰাজসভাত ব্যৱস্থা কৰোঁতে ধৰ্মলৈ মদন নপৰিল। ছবিতা এটা এটা কৰি ৯৯টা ভাতৃ অন্ধকাৰ কাৰাগাৰত এইবুলি অন্যৰ কাৰণে হাহাকাৰ কৰি মাৰিবৰ সময়ত ধৰ্মলৈ মদন নপৰিল। আজি ধৰ্ম লাগে, আজি ধৰ্ম লাগে, আজি ধৰ্ম